হেল্ল' বন্ধু বান্ধৱীসকল সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৱে ভালে আছে। হয়, আপোনালোকে সকলোৱে চাই আছে উজ্জ্বল ফাৰ্ম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আৰু লগতে ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এইটো খাঁচাটোত দেখিছে মই ডাঙৰ তিনিটা হাঁহ বান্ধি ৰাখিছোঁ, মানে ইহঁতক খুটাই সেইকাৰণে। আৰু এয়া মই সম্পূৰ্ণ দেখাম আপোনালোকক এতিয়া। এয়া গোটেইখিনি হাঁহ মানে মই আদাৰ দিছোঁ, এতিয়া আদাৰ খালা দেখিছে, আদাৰ কি সুন্দৰকৈ খাইছে। আৰু এতিয়া হ'ল কি, সেইটোতো কৈছোঁৱেই মই আগতটোত দেখাই পাইছে। আৰু ইয়াত মই মেডিচিন অকণমান দিছোঁ, এইটো এতিয়া লেঙেৰা হৈছে, লেঙেৰাটো মই দেখাই আছোঁ আপোনালোকক। লেঙেৰাটো চাব পাৰিব আৰু চাওক ভিডিঅ'বোৰ কি সুন্দৰ, হাঁহবোৰ কি সুন্দৰকৈ খাই আছে, ঘূৰি আছে, ফুৰি আছে, একো প্ৰব্লেম হোৱা নাই। মাত্ৰ এটা হাঁহৰে প্ৰব্লেমটো হৈছে, সেই হাঁহটো মই দেখাই আছোঁ। অকণমান দেৰিকৈ মানে লেঙেৰা হৈছে হাঁহটো। দেখিছে হাঁহবোৰ কি সুন্দৰকৈ দৌৰা দৌৰি কৰি আছে, কিছু আৰাম কৰি আছে, কিছু খাই আছে। এতিয়া মানে সিহঁতৰ খোৱা হ'ল, এতিয়া ৰেষ্ট কৰিব সিহঁতে, খাই বৈ সুন্দৰকৈ। দেখিছে গোটেইখিনিতে চাওক কি সুন্দৰ। আজি ইহঁতৰ বয়স 25 দিন। 25 দিনত সুন্দৰ এটা গ্ৰোথ লৈছে। খুব বেছি 25 দিনত যিমানটি হ'ব লাগিছিল তাতকৈ অকণমান মানে মিডিয়াম আৰু চাইজতে আছে, ধুনীয়া চাইজত আছে হাঁহখিনি। চাওক চাওক পুৰা হাঁহখিনি কি সুন্দৰ হৈ আছে, দেখিছে, একো প্ৰব্লেম হোৱা নাই। এটা হাঁহৰ প্ৰব্লেম হৈছে, হাঁহটো মই দেখাই আছোঁ। চাওক ইয়াতে আহি চববোৰ ইয়াত গোট খাইছে। মই ইফালেদি গ'লে এতিয়া ইয়াতে সিফালে চব দৌৰিব চাব। সেইটো হাঁহ লেঙেৰা হৈছে, এটা হাঁহে সেইটো এইটো চাওক, মানে ইয়াৰ এখন ভৰি লেঙেৰা হৈ গৈছে। মই মেডিচিন খুৱাই আছোঁ, ভাল হৈ ঠিক হৈ যাব। ইয়াক ঠিক হৈ যাব, এইটো টেনশ্যন ল'ব লগা নাই। চাওক একো প্ৰব্লেম নাই। ইয়াক মই চাওঁ আদা খাব দিওঁ, খাই না নাখাই চাওঁ। এই ভয় কৰি আছে, লগবোৰ সিফালে গ'ল সেইকাৰণে ভয় কৰি আছে। চাওক ইয়াতে মানে পানীৰ কাৰণে খুব ৰাপ, পানী